মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ সংগীতা বাইদেউ। আজি মই তোমালোকৰ সৈতে এটি খেল খেলিম। খেলটোৰ নাম হৈছে যুক্তাক্ষৰৰ খেল। ইয়াত চোৱা, যুক্তাক্ষৰ এটা দি থোৱা আছে। দন্তীয়া নয় দয়ন দ। এতিয়া আমি এই যুক্তাক্ষৰটোৰে এটা শব্দ গঠন কৰিম। কেনেকৈ চোৱাচোন। এই যুক্তাক্ষৰটোৰ আগত যদি আমি দন্তীয়া ন লগাই দিওঁ, তেতিয়াহ'লে এইটো এটা শব্দ হ'ব। দন্তীয়া নয় দয়ন দ। কি হ'ব? নন্দ। আৰু এটা যুক্তাক্ষৰ চোৱা। এইটো চোৱা, দন্তীয়া নয় ধয়ন ধ। এই যুক্তাক্ষৰটোৰ লগত আমি এটা বৰ্ণ লগাই দিলোঁ, ব। এতিয়া চোৱা, ব দন্তীয়া নয় ধয়ন ধ। কি হ'ব? বন্ধ। আৰু এটা যুক্তাক্ষৰ চোৱা, দন্তীয়া দয় ধয়াক ধ। ইয়াৰ লগত আমি বট হচৌকাৰে বু লগাই দিলোঁ। কি হ'ল? বট হচৌকাৰে বু, দন্তীয়া দয় ধ ধ, বুদ্ধ। আৰু এটা যুক্তাক্ষৰ চোৱা, বৰ্গীয়া জৈনজ্ঞ, তাত আকাৰ। ইয়াৰ পিছত যদি আমি দন্তীয়া ন লগাই দিওঁ, তেতিয়াহ'লে কি হ'ব? জ্ঞান। আৰু এটা যুক্তাক্ষৰ চোৱা, নিয়জয়ন জ। ইয়াৰ আগত যদি আমি আ লগাই দিওঁ, তেতিয়াহ'লে আ নিয়জয়ন জ, তাত আকাৰ, আঞ্জা। এনেদৰে আমি আৰু যুক্তাক্ষৰ শিকিম দেই।